পশ্চিম কাৰ্বি আংলং জিলাৰ আগন্তুক 15 আগষ্টৰ বাবে নাকা চেকিং অব্যাহত আগন্তুক স্বাধীনতা দিৱসৰ উপলক্ষে জিলা আৰক্ষীৰ এই কটকটীয়া ব্যৱস্থা বিভাৰেজ ব্লক পথ নিৰ্মাণ কৰি দিয়া কিছুদিনৰ পিছতে ইটোৰ পিছত সিটো এৰাই গৈছে গ্ৰামাঞ্চলৰ বিকাশৰ নামত সাজি দিয়া পথটোৰে চৰম দুৰ্ভোগত ভুগিছে স্থানীয় ৰাইজ পথ নিৰ্মাণত ঠিকাদাৰ নিকৃষ্ট সামগ্ৰী ব্যৱহাৰ অভিযোগ চূড়ান্ত প্ৰশাসনলৈ পৰিণত কাৰ্বি আংলং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ লাংটিবুক পানী যোগান আঁচনি কেইবা লক্ষ টকাৰ চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা আঁচনিটোৰ পৰা আজিলৈ এটোপাল নাই পানী চকুমুটাৰ কুলি ভাওত বিভাগীয় কৰ্তৃপক্ষৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত আগন্তুক 15 আগষ্টৰ বাবে নাগা চেকিং অব্যাহত জিলাখনত স্বাধীনতাৰ প্ৰাক মুহূৰ্তত যাতে কোনো ধৰণৰ কুটঘাটমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি সষ্টম হৈছে জিলা আৰক্ষী প্ৰশাসন আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তৰ ৰাজ্যৰ লগতে প্ৰতিখন জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে নাকা চেকিং পাহাৰীয়া পশ্চিম কাৰ্বি আংলঙত ইতিমধ্যে আৰক্ষী প্ৰশাসনে অব্যাহত ৰাখিছে কটকটীয়া নিৰাপত্তা আৰু খানা তালাচী জিলাখনৰ হামৰেন বৈঠালাংচু খেৰণী ডংকামকাম জিৰিকেন্টেং আদি অঞ্চলত আৰক্ষী প্ৰশাসনে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে তাৰ উপৰিও স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত যাতে কোনো ধৰণৰ উগ্ৰপন্থী সংগঠনকে ধৰি কেতবোৰ অন্যান্য সংগঠনে যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম জিলা আৰক্ষী প্ৰশাসন এইটো পুৰা আমি হামৰেন হেডকোৱাৰ্টাৰ হিচাপে ইয়াত পুৰা সিকিউৰিটি দি আছে আৰু বেলেগ জাত কেনে চলি আছে এইটো মই ক'ব নোৱাৰিম কাৰণ এইটো এছপি কনচাৰ্নৰ কথা আছে কিন্তু আমাৰ হেডকোৱাৰ্টাৰ যোনটো আছে আমি ভালকে সিকিউৰিটি দিয়া হৈ আছে আৰু স্যাৰ এটা কথা আগষ্টলৈ অলৰেডি আমাৰ যি গুৱাহাটীত মিটিং হৈ গৈছে আমাৰ অনাৰেবল ডিজিপি ছাৰ ডিজি এলঅ' ছাৰ আমাক যিখিনি আমাক আইজিপি এছবি ছাৰ যিখিনি নিৰ্দেশনা দিছে যেনেকৈ পালন কৰিবলৈ সুৰক্ষা ব্যৱস্থা কৰিব লাগে সেইমতে আহি আমাৰ জিলাত সমূহ আৰক্ষী বিষয়াসকলে আমি মিটিঙো কৰিছোঁ তেওঁলোককো আমি বুজাইছোঁ কেনেকৈ ডিউটিটো কৰিব লাগিব কিদৰে সুৰক্ষা ব্যৱস্থা কৰিব লাগিব আৰু সেইমতেই কাম অলৰেডি আৰম্ভ হৈ গৈছে আমাৰ পেৰেড গাৰ্ডিং অলৰেডি এমাহমানৰ পৰা আমাৰ যিখন পেৰেড গ্ৰাউণ্ড আছে আমাৰ পেৰেড গ্ৰাউণ্ডত গাৰ্ডিং কৰা হৈ গৈছে আৰু যি এৰিয়া ডমিনেশ্যন আছে নাকা আছে আমি আৰ্মি CRPৰ লগতো আলোচনা কৰিছোঁ সেইমতে তেওঁলোকো কাৰ্য কৰি আছে আৰু আমি ভাবোঁ আমি শান্তিপূৰ্ণভাৱে আমি 15 আগষ্ট আমি পাৰ কৰি দিব পাৰিম কুটাঘাটৰ সম্ভাৱনাটো সেনেকৈ ক'ব নোৱাৰি কিন্তু আমি বিহিত ব্যৱস্থা লৈছোঁ আমি ভাবোঁ যে ইয়াত হ'ব নালাগে কাৰণ আমি যি খবৰ পাইছোঁ সেইমতে আমি একশ্যন লৈ আছোঁ আৰু সেনেকুৱা আমাৰ একো এতিয়ালৈকে এনেকুৱা খবৰ নাই যে ইয়াত কোনো কুটাঘাট কোনো কাৰ্য কৰিব পাৰে আৰু কৰিব পাৰে বুলি কিন্তু আমি সষ্টম হৈ আছোঁ সেইকাৰণে আমি সেইমতে ব্যৱস্থা লোৱা হৈছে বঠাতলাংচৰ পৰা জাচনিংহি ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা পৰিষদ সমষ্টিৰ অন্তৰ্গত ডংকামকাম গড়কাপ্তানি পথৰ সমীপৰ পৰা ৰংকিমি ফাংচো গাঁৱলৈকে নিৰ্মাণ কৰা পেভাৰেজ ব্লক পথ নিৰ্মাণৰ কিছুদিনৰ পিছত কেইবাজাক বৰষুণতে বৈ যোৱা বৰষুণৰ পানীত তলৰ বালি মাটিখিনি খহি যোৱাত হুৰাহুৰে এৰাই গৈছে ওপৰত পাৰি থোৱা পেভাৰেজ ব্লক ঠিকাদাৰে অধিক মুনাফা আদায়ৰ লক্ষ্যৰে পথটো নিৰ্মাণ কৰাত কম দিনতেই পথটিৰ এই দশা হোৱা বুলি চূড়ান্ত অভিযোগ আনিছে স্থানীয় ৰাইজে কোনাহাহ ভাবি গাঁওবাসীক বিজেপি চৰকাৰে দিছে পতান ধান এয়া চাওক পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ শাসনকালত পৰিৱৰ্তনৰ শেহতীয়া নমুনা এইবাৰ বাৰিষাত কেইবাজাক বৰষুণৰ পিছতে ডংকামকাম গড়কাপ্তানি পথৰ সমীপৰ পৰা ৰংকিমি ফাংচো গাঁৱলৈ নিৰ্মাণ কৰা পথৰ পেভাৰত ব্লকখিনি হুৰাহুৰে এৰুৱাই গৈছে বাৰিষাৰ বৰষুণৰ বতৰত পথটোৰে যাতায়াত চৰম দুৰ্ভোগত ভুগিছে স্থানীয় ৰাইজ
এনে চূড়ান্ত দায়খৰা কামেৰে কেৱল মুনাফাৰ বাবে কাৰ্য সম্পাদন কৰি ঠিকাদাৰে লুটিলে মুনাফা কিন্তু ৰাইজৰ দুৰ্ভাগ নুগুচা হ'ল ৰাইজৰ অভিমত এনে পথ সজাই দিয়াৰ লাভ কি হ'ল labangke adhek kela tikitar tum si kiklem tidi labangke adhok arlong kimita pila dhok arlong itu si piong ta nilitum thelong mage ong dung dak katawar bangso tawar ka salam pon misen si ke salam pon ki ong ma da kaino penang ke dogo thek panong sun mane kaino si ki olo la si rong sort nan complain man to ko loge contractor fan complain hadi contractor si complain los tame bang halang tumanta natum si untu natum siklem putu ko ke pare nitum ko som si rong sort pun apor boidala manta belang non helang ana ki picheng udi labang sunan ki pip akon atowar pe vers block kona pen kisi ke cheng la pen kona ans kilo kilometer kan to posot jak pachin tha kilometer mane la dak pen hala main road pen hola inglong lo an vet lan bange kilometer kan 200 ada kilometer ada kilometer wa ki dei bon nang ni bang ala da arong mun ba mat ang tang ba mun ang tang kali ne ma lo agang berat agang arong di nang ni da arong asar da di oh kalang nang ni men ke pul ni ram sing phangchu di tang te labang so to war ka salam pon nang ni me thang arong lo nang li rong lo nang ni sigang bra lo si nang ni gang bra ha nang ni hin pen bang so to war ka salam pon kwan ki me ka hin sa phang ni pachini pon tha harlong ki pi la tendang lo mane harlong ki pi ta ke cheng aku san gravel mari lo san gravel pen apia aku ka mari thu banghala bangka mege me ngata harlong gereng si piang selo ama non kabunai thu bangke hala side bam ta jok che delo angge non ke adha harlong thu da thok ore jhalai ta harlong thu thok ore lo angge non her kabunai ta ha gari wang lo koilam lam delo ekdom run lab non het jon ka salam ta tang te ku ben ta aphing ning kirdu ho thek pon nong ma oh la son si thek pon long tante la bang so contractor phan ni pachin thek ma so contractor bang phan bate nilita chini nam de amar hala teron sang hu busi tipu amara teron sang hu bang batia ho la bang so khai ka salam pon khai no dak apu thak along nang li nang tum rat ahin pe mat nang li hin ben sami mesen nang hi pu song kachinu rin do ma nili aprang man da puge pulo nang tum claim pametu mate bangarong alilo e metharong lo karbierong lo pot nang tum un an ge mesen pen la sotwar nang bonai bi pono busi ni tuning rituno lang Dongkamakamaৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলত বিশুদ্ধ খোৱা পানীৰ যোগান দিয়াৰ নামত প্ৰান্তে প্ৰান্তে জিলা কাৰিকৰী বিভাগৰ অধীনত খোৱা পানী যোগান কেন্দ্ৰ স্থাপন কৰিছে ইয়াৰে অধিকাংশ পানী যোগান কেন্দ্ৰসমূহ বিভাগীয় বছৰ বছৰ ধৰি চূড়ান্ত অৱহেলিতভাৱে পেলাই থোৱাত ৰ'দ বৰষুণত জহি হৈ যোৱাৰ উপক্ৰম হৈছে একে অৱস্থা লাংটিবুক পানী যোগান আঁচনি বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংটিবুক পানী যোগান আঁচনি এয়া চৰকাৰী লক্ষ লক্ষ ধন খৰচ কৰি নিৰ্মাণ কৰা এই পানী যোগান আঁচনিৰ নামত বিভাগীয় আঁৰি থোৱা নাম ফলক দেখিয়ে আপোনাৰ নিশ্চয় অনুমান হৈছে নিৰ্মাণৰ আয়ুসকাল নিৰ্মাণ সম্পূৰ্ণ হোৱাৰে পৰা বিগত 5 বছৰতকৈ অধিক কাল এইদৰে বিভাগে পেলাই থৈছে এইদৰে বৃহত্তৰ লাংটিবুক অঞ্চলটোৰ 115টা পৰিয়ালক সামৰি নিৰ্মাণ কৰা এই পানী যোগান আঁচনি বৰ্তমান জহি হৈ যোৱাৰ উপক্ৰম হোৱাৰ লগতে কিছু অংশত দেৱাল খহি গৈছে কিন্তু চকুমুদাৰ কুলি ভাউত আছে বিভাগীয় কৰ্তৃপক্ষৰ এই পানী যোগান আঁচনিৰ নামত এটুপাল খোৱা পানীৰ পৰা বঞ্চিত ৰাইজৰ মুখেৰে শুনোৱা হওক তেওঁলোকৰ মনৰ কথা আধা বস্তি ৰাখে আছে বস্তি ফালে পৌঁছাই নাই ইফালে জংগল ৰাস্তাহে লৈ যাইছে পাইপি বস্তি ফালে নলৈ গেনাতো আৰু 4-5 সাল হৈছে লবি একো চেকিং বি নাহে একো বি নাহে এনে মিছা মিছা বস্তিলা নাম লৈ গেনা বাৰবাদ কৰি আইতি দিছে ৰাস্তা পাৰ ফালে বাৰা এনেকা আধা ৰিজাৰ্ভ হৈ গেনাহে লৈ যাইছে ইফালে বস্তি ফালে বি লৈ যা নাই খুলি দিয়া ভাল হ'ব পানী খাবলৈ সুবিধা আমাৰ গাঁৱতে মানুহবিলাক চবেই পানী নাপোৱা হৈ আছে গাঁৱত পানী দিয়া ভাল হ'ব অতি সোনকালে নাই টিপকলো নাই আমাৰ ইয়াত এতিয়ালৈকে টিপকল বি অহা নাই ৰিংৱেল বি অহা নাই ৰিংৱেল দিম বুলি কৈছিলে দুটা ক'ত দুটা বি নাই এটাও নাই
PHC পৰা এতিয়া একটাও পোৱাই নাই আমাৰ ইয়াত খালি PHC টো বহাইছে মাত্ৰ এইটো কিবা একটা দেখাইছে আৰু এইটো বুকাজনৰ পৰা আনন্দ টেঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন প্ৰান্তত অৱস্থিত উপস্বাস্থ্য কেন্দ্ৰ তথা স্বাস্থ্য কেন্দ্ৰসমূহ চৰকাৰৰ চৰম উদাসীনতাৰ বাবে জহি হৈ যোৱাৰ খবৰ কাট নিউজত সম্প্ৰচাৰ কৰা হৈছে চূড়ান্ত দূৰ অৱস্থাত মাজত চলি আছে সচেং ধেন্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাৰ্কো পাহাৰৰ মেডিকেল সাব চেণ্টাৰ বাৰিষাৰ বৰষুণৰ দিনত উৱলি যোৱা তিনপাতৰ চালেৰে হৰহৰা হৰকি আহে বৰষুণ এয়াই হৈছে পাৰ্কো পাহাৰৰ মেডিকেল সাব চেণ্টাৰ বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত য'তে বৰষুণৰ পানী হৰকি আহে উৱলি যোৱা তিনপাতৰ চালেৰে চূড়ান্ত অসুবিধাৰ মাজেৰে চিকিৎসা কৰ্মীসকলে পালন কৰে তেওঁলোকৰ দৈনন্দিন কৰ্তব্য মন কৰিবলগীয়া যে এই সাব চেণ্টাৰৰ লগতে আছে ষ্টাফ কোৱাৰ্টাৰ মেডিকেল চেণ্টাৰ 6জনকৈ ষ্টাফ থকা কোৱাৰ্টাৰসমূহ তথৈবচ অৱস্থা এইদৰে চৰম দুৰৱস্থাৰ মাজতে 6জন ষ্টাফে তেওঁলোকৰ নিজৰ কৰ্তব্য পালন কৰি অহাৰ কথা আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে এই সন্দৰ্ভত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যই কি ব্যৱস্থা গ্ৰহণ কৰে তাক আগন্তুক দিনবোৰতহে হ'ব লক্ষণীয় মংগলিংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি কুৰ্ফ লুম্বাজং আকলামত কাৰ্বি কুৰ্ফ আমিৰ উদ্যোগত 1 আগষ্টত ৰূপায়ণ কৰা হয় পৰম্পৰাগতভাৱে মাকৈ সংগ্ৰহ কাৰ্য কাৰ্বি পৰম্পৰা মতে নতুন ফসল ওলালে প্ৰথম ইষ্ট দেৱতাৰ নামত সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ পিছতহে গৃহস্থই নিজৰ বাবে সংগ্ৰহ কৰিব পাৰে বা খাবলৈ ব্যৱহাৰ কৰিব পাৰে আন বছৰৰ দৰে এইবাৰো নতুন মাকৈ খেতিৰ পৰা মাকৈ সংগ্ৰহ কাৰ্য ৰূপায়ণ কৰিলে কাৰ্বি কুৰ্ফ আমিয়ে কাৰ্বিসকলৰ 5 ফৈদৰ নামত সংগ্ৰহ কৰা হয় এইদৰে কেৱল মাকৈ নহয় ধান তিল সৰিয়হকে ধৰি আলু কচু আদি নতুন শস্যসমূহ লুম্বাজং আকলামত এই কাৰ্যসূচী সম্পাদন কৰাৰ পিছতে কাৰ্বি কুৰ্ফ আমিৰ সভাপতি টনসিং বে পৌৰোহিত্যত অনুষ্ঠিত কৰা হয় সভাত কাৰ্বি কুৰ্ফ আমিৰ অধীনত কেইবাটাও আঞ্চলিক সমিতি গঠন কৰা বিষয়ৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰা হয় লুম্বাজং আকলামৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় এটি সম বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099-579-88008 or 0789-6169-021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump. Hypergaon, Nagaon, 782002, Assam.
with attractive offers of the month: Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnutiso 9365 454415 954 793905. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ধনশিৰি তাদক ক্লাবৰ উদ্যোগত ধনশিৰি ডিছো খেলপথাৰত অনুষ্ঠিত কৰা দ্বিতীয় সংখ্যক লাংটুক ৰংপি মেমৰিয়েল ফুটবল ক্লাব চেম্পিয়নশ্বিপৰ শুক্ৰবাৰে সফল সামৰণি পৰে। সামৰণি তথা চূড়ান্ত খেলত ডিফু মংবে ফুটবল ক্লাব আৰু দলদলে ৰকেট ফুটবল ক্লাবৰ মাজত অৱতীৰ্ণ হয়। খেলত 2-1 গলৰ ব্যৱধানত দলদলে ৰকেট ফুটবল ক্লাবৰ বিপক্ষে চূড়ান্ত জয়লাভ কৰি চেম্পিয়নশ্বিপ খিতাপ লাভ কৰে। দ্বিতীয় সংখ্যক লাংটুক ৰংপি ফুটবল ক্লাব চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত ধনশিৰি ভিডিচি অধ্যক্ষ দিলীপ বে মুখ্য অতিথি হিচাপে অংশ লয়। মুখ্য অতিথিৰ ভাষণত অধ্যক্ষ দিলীপ বে ভাষণ প্ৰসংগত এই ডিছৈ খেলপথাৰখনৰ নিৰ্মাণৰ বাবে 2 লাখ টকা চৰকাৰী অনুদান আগবঢ়োৱাৰ কথা সদৰি কৰে। আমি কৈ দিছো যে এই ফিল্ড আমি ল্যান্ড ডেভেলপমেন্টৰ কাৰণে আমি 2 লাখ টকা আমি দি দিছো। এই ডেভেলপমেন্টৰ কাৰণে আমি 2 লাখ টকা দি দিছো। আৰু আহিব দিন যেটো আমি এমপি স্কিমৰ পৰা যিমান পাৰালৈকে আমাৰ এই এৰিয়াত মানে আজি ফিল্ড নাথাকিলেওতো আপোনালোকৰ মন নামানাৰ কাৰণে আজি হলেওতো এই খেলখন পাতিছে। মই ভাল লাগিছে ফিল্ড নাথাকিলেওতো সেইকাৰণে আপোনালোকৰ কাৰণে মই মোৰ তৰফৰ পৰা যেটো MGMৰেগাৰ স্কিমৰ পৰা মই 2 লাখ টকা আপোনালোকৰ এই ফিল্ড ডেভেলপমেন্ট কাৰণে মই দিছো। উল্লেখ্য চূড়ান্ত খেলত অৱতীৰ্ণ ডিফু মংবে ফুটবল ক্লাব আৰু দলদলে ৰকেট ফুটবল ক্লাবৰ আকৰ্ষণীয় ফুটবল চাই উপস্থিত বিপুল দৰ্শকৰ উৎকণ্ঠা আৰু আনন্দ আছিল উপভোগ্য। দুয়ো দলে প্ৰায় সমানে শেষ ৰাউণ্ডত অৱতীৰ্ণ হয় আৰু ডিফু মংবে ফুটবল ক্লাবে 2-1 গলৰ ব্যৱধানত দলদলে ৰকেট ক্লাবক পৰাস্ত কৰি চূড়ান্ত চেম্পিয়নশ্বিপ হয়। মংগলিংহি ৰিপৰ্ট কাট নিউজ। এফালে সুবিধা কৰিবলৈ গৈ আনফালে সৃষ্টি হৈছে চৰম ৰাজ্যৰ চৰম দুৰ্ভোগ। হামৰেন দেউৰী তিনিআলিত প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনত পথ নিৰ্মাণ কৰিবলৈ যাওঁতে ৰাজ্যৰ অসহনীয় দুখ কষ্টত ভুগিব লগা হৈছে। কণ ল'ৰা ছোৱালী স্কুললৈ যোৱাকে ধৰি অফিচ কাছাৰীলৈ যোৱাত অসুবিধা হৈছে। হামৰেন পৰিষদ সমষ্টিৰ অন্তৰ্গত দেউৰী তিনিআলিত PMGY আঁচনিৰ অধীনত পথ নিৰ্মাণ কৰিবলৈ গৈ সাধাৰণ ৰাইজৰ আজাহত দুৰ্ভোগত ভুগিবলগীয়া হৈছে। পথ নিৰ্মাণ কৰিবলৈ গৈ ঠাই শুনাবলগীয়া হোৱাৰ লগতে বহল কৰি যোৱা কাষেৰে অতিক্ৰম কৰি যাব নোৱাৰা হৈছে। আনহাতে মাজেৰে যাবলৈও আলতীয়া বোকাময় পথেৰে খোজকাঢ়ি যাবলৈকে ভীষণ কষ্টকৰ হৈছে। ৰংহিৰি ফংজাংৰে গাঁৱৰ ৰাইজে হামৰেন বজাৰ সমাৰ বা ৰোগী লৈ হামৰেন বা কৰবালৈ নিবলৈ ভীষণ কষ্ট হোৱা বুলি আমাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে ৰাইজে। Hello, sartum hala rong parong rong hidi atau waralong hala arling bakhe. Pada bang rai plin lo amat nitum rong hidi sorke budbar buyar hiti yang dun bom leh. Sita me amat gari motor ta celeng le dalo. Ma phong yang re bang aprang bang tip mari bom leh. Ma non bang marin edalo ma dak hala basa porong ta ingrai bang lo lapen amlong ta lang thi lo dam ni dalo. Lapen rong amlong parai penta ingrai bang lo. Mat gari bang celeng ni dalam making nasi biar bang nara le je. Antela kisu ki un kadu ko medical ciwan nang ji kisu ceng la put atum hana sosne ko son lonte. Latum mantap pi pensi wanara lo sar tu. Pi pen pine pilu penang bapo hospital an po. La pu jene pene long pene sunang lo long pene bang ke sulai milo. Arbi ke jang hut bang ke sulai sung hoy.
antela kisu ki un hu ka chi pon ka chi wan ke kong te long phi ke dam un ma dam un e la so ke arvejang je pute uni arvejang pute dam un non long ke hinu ke halam long parai hapu parai te hinu lo pu parai te hinu lo hala leng hala da ke siar leng do mati te ron terai pune pine leng na so long pen min handak lo arlun e non ke dan la arvejang pot sikar luni pu ma mate kang rai lo pare arvejang ji pinta siksak do da pare arvejang ong hinu ong he la jitu non la soliwan bo mangka la ke reject nang po apang jitu la sokewan along pen along box cutting nang po la soli pen pe pulong da council bas nang pipu busi ye mi jak mati la non ali ke ardu se ardu le lagi এনে পৰিপ্ৰেক্ষিতত পথটি নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে ঠিকাদাৰে অস্থায়ীভাৱে একাশী শিলগুটি বালি পেলাই অহা যোৱাৰ সুবিধা কৰি দিলে ভাল আছিল বুলিও মন্তব্য কৰে ৰাইজে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ